যোগদান কৰা মেইন উদ্দেশ্য হ'ল আমাৰ ইয়াতে যেতিয়া আগত আছিল আমাৰ ইয়াতে কি বুলি কয় বিপিএফ যোনটো পাৰ্টি আছিল আমাক ইয়াতে একো নিদিলে মানে ওচৰতে আমাৰ নেচন আছিল নেচন একে গাঁৱৰে আমাৰ একে গাঁৱত থাকিও সি কৈছে যে যিকোনো মানে এটা সৰু বস্তু যদি বিচাৰি যা ই ক'ব যে আমি একে গাঁৱৰে মানুহ আমি দিম নহয় আজি দিম কালি দিম সেই ৰাস্তাৰ কাৰণে আমি 100 বাৰ গৈছো ইয়াতে আমাৰ মা যেতিয়া পানী কিবা হৈছিল বানপানী আছিল সেই টাইমত আমাৰ খুদ নিজৰ মা এইটো ঘৰ মানে বেমাৰ সেই টাইমত আমি সাইকেলত নিছো হেতু নিজে চাইছে তথাপিও ইয়াত আমাক মানে সেই ৰাস্তাখন নিদিলে 5 বছৰ থাকি আজি দিম কালি দিম সেই ঠকাই 5 বছৰ পাৰ হৈ গ'ল যেতিয়াও যাওঁ আমি কি কয় মোৰ তাত বৰ্তমান এতিয়া ফাণ্ডত পইচা নাই আহিলে মই দিম সেই কৈ 5 বছৰ পাৰ হৈ গ'ল এতিয়ালৈকে একো নিদিলে এতিয়া আকৌ নেক্সট টাইমত আমাৰ কি বুলি কয় বিজেপি আহিছিল বিজেপিৰ লগত আমাৰ জছৰাং দাও আহিছে নাইহা কথা নহয় সি ক'লে যে ঠিক আছে আমি দিম বুলি ইয়াতে আহিছে কথা পাতি গ'ল বিশ্বজিৎ নাই আহা কিন্তু জছৰাঙে আহিছিল আহি ফালে চাই গৈছে হ'ব দে মই এইবাৰ কৰি দিম মই 2 বাৰ মান গৈছো ছাৰৰ তাত জছৰাং তাত সি নিজে গৈছে যে নাই হ'ব অলপ ধৈৰ্যটো ধৰক আকৌ যাওঁ অলপ ধৈৰ্যটো ধৰক লাষ্টত যায় ফাণ্ডত এতিয়া পইচা নাই আহিলে এইটো কৰি দিম সেইটো কৈ হিও মানে সাইড কাটি যায় মানে হাত চাপৰি মাৰি কৈ এনে কথা নাপাতি আমি বিয়া পাব নালাগে আছে নহয় কৰি দিম সেইটোৱে তাৰ কথা সেই হৈ মানে আজিলৈকে নহ'লে আৰু তাৰ আগত আকৌ ক'ব লগা জাগাই নাই মানে এতিয়া নতুন আমি সেইটোৰ কাৰণে ভৰ্তি হ'লো যে বেলেগ পাৰ্টি আশা কৰিবই নোৱাৰি আমি বিজেপিয়ে হওক মানে এইকেইটাক মানে আশা কৰিবই নোৱাৰি আমি এতিয়া জইন হোৱাৰ লগে লগে আমাৰ যোনটো ইউপিএল আমাক লগে আমাক ইয়াৰ ৰাস্তা দিলে হয়নে এতিয়া মানে ইলেকশ্যন অহাৰ আগতে সি মানে খুদ চকু দি আমি দেখা পোৱা কথা কৈ গৈছে এতিয়া তো এইটোৰ কাৰণে বহুত ধন্যবাদ আমি মানে সেইটোৰ কাৰণে মানে এইটো পাৰ্টিত আমি মানে যোগাযোগ কৰিছোঁ আৰু মানে তেওঁ ছাপোৰ্ট কৰিলোঁ বা তাতে সোমাইছোঁ আমি যোগদান কৰাৰ উদ্দেশ্যটো কি উদ্দেশ্য মানে আমি মানে বেলেগ চৰকাৰত একো বিশ্বাসে নাই বেলেগ চৰকাৰত আমাৰ বিশ্বাসে নাই সেইটো কাৰণে আমি ইউপিএলত আমি সোমাব লগা আমি বাধ্যতা হৈ গ'লো মানে কয়জন আজি আমাৰ যোগাযোগ ইয়াতে আমি ফাৰ্ষ্টত 20 জন আছিলোঁ এতিয়া আকৌ 6 জন সোমাওঁতে 26 হৈছে এতিয়া আহিব আছে লাইনত যদি ভালকে দেখায় ভাল যদি হয় নিশ্চয় আহিব পুৰা গাঁৱৰ মানে অল মেম্বাৰে মানে সোমাই যাব সেইখিনি উপস্থিত হৈ আমি অতি আনন্দিত কিয় আজিলৈকে প্ৰথমবাৰ আমাৰ ইয়াতে উপস্থিত হৈছে আমাৰ EM ছাৰ 4 বছৰ পিছত তথাপিও আজি তেখেতে আমাক আদৰণি জনাইছে লগতে আমাৰ আদৰণি জনাৱাৰ আগতে তেখেতে নিজৰ কামটো আগত দেখাই দিয়াৰ কাৰণে আমি আমাৰ হাবিবস্তি গাঁৱৰ পৰা খুবেই আনন্দিত আজি কিয়ৰ কাৰণে ইউপিএলত জইন কৰিলে আজি ইউপিএলত জইন কৰাত আমাৰ এটাই কথা আছে যে বিগত দিনত যিমানখিনি পাৰ্টি আছিল যিমানখিনি কংগ্ৰেছ বা বিজেপি তেখেতে আজিলৈকে আমাৰ কাৰণে এইটো গাঁৱৰ কাৰণে একো কৰি দিয়া নাই বুলি ক'ব পাৰি কিয়নো আমাৰ নিজৰ চকুতে আজি মোৰ বয়স হ'ব পাৰে 40 বছৰ কিন্তু 40 বছৰ ভিতৰতো আজিলৈকে আমাৰ গাঁৱৰ ভিতৰত একো দেখা পোৱা নাই এইটোৰ কাৰণে আমি ৰাইজে মিলি ইউপিএলত সবে মিলি আমি যোগদান দিলোঁ কয়জন যোগদান দিছে আজি আমি প্ৰথমতে 20 জন আছিলোঁ তেখেত আৰু নেক্সট আহিকিনে আৰু 6 জন লগতে যোগদান দিছোঁ